নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ টুইনকাফ এপত বনোৱা কাৰ্টুন ভিডিঅ'বোৰ কেনেদৰে গেলেৰী সেভ কৰিব পাৰি তাকে দেখুৱাবলৈ আহিছোঁ। ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক কৰিব আৰু চেনেলটোৰ ভিডিঅ'খিনি যদি কোনোবাই নতুনকৈ চাই আছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো ক্লিক কৰি অল কৰি দিব। আহক এতিয়া ভিডিঅ'টো চাওঁ। টুইনকাফ এপত যিবোৰ কাৰ্টুন ভিডিঅ' বনাওঁ সেই কাৰ্টুন ভিডিঅ'বোৰ গেলেৰীত কিদৰে সেভ কৰিব পাৰি। তাকে কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে টুইনকাফ এপটো অপেন কৰি ল'ব লাগিব। মই এতিয়া টুইনকাফ এপটো অপেন কৰি লৈছোঁ। টুইনকাফ এপটো অপেন কৰি লৈছোঁ। টুইনকাফ এপটো যেতিয়া মই অপেন কৰিলোঁ তেতিয়া ইয়াতে আপোনালোকে দেখিবলৈ পাব পেজটো এনেদৰে খোল খাই অপেন হ'ব আৰু ইয়াতে আপোনালোকে ভিডিঅ'টো হয়তো আপোনালোকে বনাই ৰাখিব, তাৰপিছতহে আপোনালোকে সেভ কৰিব পাৰিব। তাৰ বাবে আপোনালোকে এই সাইডতে যিটো দেখিছে প্ৰফাইল বুলি আছে, মই আপোনালোকক কাৰ্চিনেৰে যিটো দেখাইছোঁ সেইটো দেখিছে প্ৰফাইল বুলি আছে, তাতে আপোনালোকে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত এইখিনি আপোনালোকে যিখিনি ভিডিঅ' বনাই ৰাখিছে সেইখিনি এনেদৰে সাইডত আহি যাব। মই ইয়াতে ভিডিঅ' বনাই ৰাখিছোঁ এই 3টা ভিডিঅ' আৰু ইয়াৰে এটা সেভ কৰি আপোনালোকক দেখাই আছোঁ। আপোনালোকে যদি নতুনকৈ ভিডিঅ' বনাইছে টুইনকাফটত তেতিয়াহ'লে আপোনালোকৰ লগইন কৰিবলৈ আহিব এপটো আপোনালোকৰ ফেচবুক একাউণ্টৰ লগত নহবা আপোনালোকৰ জিমেইল আইডিৰ লগত। মই ফেচবুক একাউণ্টৰ লগত এইটো লগইন কৰি থোৱা আছে বাবে মোৰ লগইন কৰিবলৈ নাই অহা। আপোনালোকৰ সেই অপশ্যনটো আহিব, আপোনালোকে লগইন কৰি ল'ব ফেচবুক একাউণ্টৰ লগত হওক বা জিমেইল আইডিৰ লগত। এতিয়া আপোনালোকে যিটো ভিডিঅ' সেভ কৰিব সেই ভিডিঅ'টো সেভ কৰিবলৈ হ'লে মই আপোনালোকক দেখাইছোঁ চাওক। এই তলতে মই এইটো ভিডিঅ'কে সিলেক্ট কৰি আপোনালোকক দেখাইছোঁ আৰু এই ভিডিঅ'টোৰ তলত এইটো দেখিছে আপোনালোকে এটা কলমৰ নিচিনা যিটো চিম্বল আছে সেই চিম্বলটোতে আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ ভিডিঅ'টো এনেদৰে অপেন হ'ব। এইটো দেখিছে ভিডিঅ'টো অপেন হৈছে ইয়াতে আৰু এই ভিডিঅ'টোকে যদি আপোনালোকে সেভ কৰিব বিচাৰে ভিডিঅ'টো সেভ কৰিবলৈ হ'লে আপোনালোকে কাষতে যিটো শ্বেয়াৰৰ নিচিনা বুটাম দেখিছে এইটো মই আপোনালোকক দেখাইছোঁ, সেইটোতে আপোনালোকে ক্লিক কৰিব লাগিব। তাৰ পিছতে এনেকুৱা এটা পেজ অপেন হ'ব আৰু ইয়াৰে তলত যিটো একসেপ্ট বুলি আছে সেইটোত আপোনালোকে ক্লিক কৰিব। একসেপ্ট বুলি থকাটোত ক্লিক কৰাৰ পিছত এনেকৈ আহিব পেজটো আৰু ইয়াৰে এইটো ওপৰত দেখিছে আছামিজ বুলি মই লিখা আছে, এইটো আপোনালোকৰ যদি লেংগুৱেজটো সিলেক্ট কৰা নাথাকে তেন্তে সিলেক্ট কৰি ল'ব, তাৰপিছতহে আপোনালোকে ভিডিঅ'টো সেভ কৰিব পাৰিব। মই ওপৰত লেংগুৱেজটো আছামিজ বুলি সিলেক্ট কৰি ৰাখিছোঁ আৰু তলতে এইখিনি দেখিছে টেগখিনি, ইয়াৰে কোনোবা এটাত আপোনালোকে ক্লিক কৰিব লাগিব। যদি আপোনালোকে ইয়াৰে 2টা বা 3টাটো ক্লিক কৰোঁ বুলি ভাবে তেন্তে ক্লিক কৰিব পাৰিব, কোনো কথা নাইকিয়া। ইয়াত আপোনালোকে ফানি ভিডিঅ' বনাইছে নে ড্ৰামা ভিডিঅ' নে তাৰ কথা সুধিছে, আপোনালোকৰ ইচ্ছা অনুযায়ী যিকোনো এটা টেগ আপোনালোকে ক্লিক কৰিলেই হ'ব। ভিডিঅ'টো বনোৱাৰ যি ভিডিঅ'ই নবনোৱাক লাগে কোনো কথা নাইকিয়া, মুঠৰ ওপৰত যিকোনো এটা টেগ আপোনালোকে সিলেক্ট কৰিলেই হ'ল। তাৰপিছত তলত যিটো নেক্সট বুলি আছে দেখিছে আপোনালোকে, সেই নেক্সট বুলি থকাটোত ক্লিক কৰিব। তাৰ পিছতে এনেকুৱা এটা পেজ অপেন হ'ব আৰু ওপৰত দেখিব ইনভাইট ফ্ৰেণ্ডছ, ডাউনলোড, শ্বেয়াৰ উইথ ফ্ৰেণ্ডছ, সেভ টু ফোন। ইয়াৰে সেভ টু ফোন বুলি থকা যিটো অপশ্যন আছে তাৰ ছাইডত যিটো আপোনালোকে দেখিছে এটা বুটাম আছে, সেইটো ইনেবল হৈ থকা নাই, সেই বুটামটো ইনেবল কৰি ল'ব লাগিব। সেই বুটামটোত ক্লিক কৰি লওক। এইটো বুটামটো ইনেবল হ'ল, ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে তলতে যিটো পোষ্ট বুলি আছে দেখিছে সেইটোত ক্লিক কৰিব লাগিব। তলতে থকা পোষ্ট বুলি থকা অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। আপোনালোকে পোষ্ট বুলি থকাটোত ক্লিক নকৰি ডাউনলোড বুলি থকাটোতো ক্লিক কৰিব পাৰিব, আপোনালোকৰ ইচ্ছা কথা। পোষ্ট বুলি থকাটোত ক্লিক কৰিলেও ভিডিঅ'টো সেভ হ'ব গেলেৰীত আৰু ডাউনলোড বুলি থকাটোত ক্লিক কৰিলেও সেভ হ'ব। মই ডাউনলোড বুলি থকাটোতে ক্লিক কৰিছোঁ।
ডাউনলোড বুলি থকাটোত ক্লিক কৰাৰ পিছত এইটো ভিডিঅ'টো ছেভ হৈ আছে ডাউনলোড হৈ আছে গেলেৰীলৈ ছেভিং মুভি দেখাই আছে এইটো বহুত টাইম লয় 8 মিনিটৰ ভিডিঅ' এটাতো 1.5 ঘণ্টা লাগি যায় ভিডিঅ'টো ছেভ হ'বলৈ কিন্তু এই ভিডিঅ'টো মই আপোনালোকক দেখাবৰ বাবেহে মাথো 10 ছেকেণ্ডৰ ভিডিঅ' হয় এইটো সেইবাবে ছেভ হৈছে সোনকালে কিন্তু এই ভিডিঅ'টো ছেভ হোৱাৰ পিছত মানে 100% কমপ্লিট হোৱাৰ পিছত ছেভিং মুভিটো 100% কমপ্লিট হোৱাৰ পিছত আপোনালোকে দেখিব এনেকৈ অলপ সময় ভিডিঅ'টো প্ৰচেছিঙত থাকে প্ৰচেছিঙতো ভিডিঅ'টোৱে সময় লয় ভিডিঅ'টোৰ টাইমটোৰ ওপৰত কথা আপোনালোকে কিমান মিনিটৰ বনায় এইটো মোৰ খুবেই সৰু ভিডিঅ' মানে 10 ছেকেণ্ডৰ ভিডিঅ'ৰ কাৰণে সোনকালে হোৱা দেখিব আপোনালোকে এতিয়া প্ৰচেছিং কমপ্লিট হ'ল অৰ্থাৎ ভিডিঅ'টো ছেভ হ'ল ভিডিঅ'টো ক'ত পাব আপোনালোকক ওপৰত এইটো লিখা আছে মোৰ এই ভিডিঅ'টো পাম ইণ্টাৰনেল ষ্ট'ৰেজ টুইনক্ৰাফ্টত অৰ্থাৎ ফোন মেমৰিৰ টুইনক্ৰাফ্ট বুলি থকা ফাইলটোত পাম কিন্তু মই এইবোৰ বিচাৰি নাথাকোঁ ফোনটো ছুইচ অফ কৰি দিওঁ আৰু তাৰপিছত অন কৰি দিওঁ আপোনালোকেও সেইটো কৰিব পাৰে কিন্তু আপোনালোকে এনেকৈ বিচাৰি চাই তাৰ পৰা আনি আপোনালোকে গেলেৰীত ছেভ কৰিব পাৰে কিন্তু মই এইখিনি কৰি নাথাকোঁ ইজিলি মই ফোনটো ছুইচ অফ কৰি দিওঁ ছুইচ অফ কৰাৰ পিছত ছুইচটো অন কৰি দিওঁ তাৰপিছত মই গেলেৰীত চেক কৰোঁ ভিডিঅ'টো আহি যায় এতিয়া মই এইটো বেক কৰি টুইনক্ৰাফ্টটো বেক কৰি ইয়াতে ওকে বুলি থকাটোত ক্লিক কৰি টুইনক্ৰাফ্ট এপটো বেক কৰি মই ফোনটো ছুইচ অফ কৰি দিম মই ফোনটো ছুইচ অফ কৰি আকৌ অন কৰি দিলোঁ তাৰপিছত মই গেলেৰীলৈ আহিলোঁ গেলেৰীত ক্লিক কৰি মই মোৰ ভিডিঅ'টো টুইনক্ৰাফ্ট ভিডিঅ'টো আহিলে নে নাই তাকে চেক কৰি দেখাম আপোনালোকক টুইনক্ৰাফ্ট বুলি আপোনালোকে গেলেৰীত এটা এলবাম পাব নিজে সেইটো হয় আপোনালোকে এলবামটো বনাব নালাগে তাতে ক্লিক কৰাৰ পিছত সেই এলবামটো অপেন কৰাৰ পিছত আপোনালোকে টুইনক্ৰাফ্টৰ পৰা যিমানখিনি ভিডিঅ' ডাউনলোড কৰি ৰাখিছিলে সকলোখিনি আহি যাব মোৰ এইটো ভিডিঅ' মই এতিয়া যিটো ভিডিঅ' ছেভ কৰিছিলোঁ এইটো গেলেৰীত আহি গ'ল এনেকৈ আপোনালোকে টুইনক্ৰাফ্ট এপৰ পৰা ভিডিঅ'খিনি গেলেৰীত ছেভ কৰিব পাৰিব ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ল নজনাখিনিয়ে জানি ল'লে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে